বন্ধুসকল মই আহিছোঁ আজি এখন ফাষ্টফুড ৰেষ্টুৰেণ্টত এখন গাঁৱলীয়া ফাষ্টফুড ৰেষ্টুৰেণ্ট আৰু ইয়াত এটা জাষ্ট মানে অঘটন এটা ঘটিব কি অঘটন জানেনে এজন সৰু ল'ৰা আছে কি নাম নাম কি সি এটা নকৰিবলগীয়া কাম কৰিব এই কি নকৰিবলগীয়া কাম কৰিব চাই থাকক ভিডিঅ'টো কণ্টিনিউৱাছ বন্ধুসকল ফাষ্টফুড ৰেষ্টুৰেণ্টৰ ভিতৰত আপোনালোকে ফাষ্টফুড আপোনালোকে আইটেম দেখিবলৈ পায় আইটেম খাবলৈ পায় কিন্তু যে আপোনালোকে এই আইটেমটো আপোনালোকে ক'তো ফাষ্টফুড ৰেষ্টুৰেণ্টৰ ভিতৰত দেখা পোৱা নাছিলে কিন্তু আজি দেখা পাইছে তাৰ উপৰি মই ফাষ্টফুড ৰেষ্টুৰেণ্টৰ মেইন মালিক আৰু মই কিছু কথা পাতিম আপোনালোকে চাব কি কেনেকৈ কি আইটেম বনায় কি পাব ইয়াত পোৱা যায় গাঁৱলীয়া ৰেষ্টুৰেণ্ট আৰু তাত মানে কেনেকৈ ধৰণে কি মানে তৈয়াৰ কৰা হয় কি কি ৰাইজক মানে কি খোৱাৰ ব্যৱস্থা কৰে মই তেখেতৰ লগত কথা পাতিম চাই মোৰ ভিডিঅ'লৈ তোমাক স্বাগতম জনাইছোঁ হা আচ্ছা তোমাৰ এখন নতুনকৈ খুলিছা আচ্ছা তোমাৰ ইয়াত কি কি পোৱা যায় মানে কি কি কৰিছা চাওমিন পায় চিকেন পকোৰা পায় মুৰ্গী ভৰি পায় আৰু কণী পায় চবে পায় আৰু আচ্ছা মই জানামতে তুমি ধুনীয়াকৈ লেগ পিচ বনোৱা বহুত ফেমাছ চলি আছে বেলেগত লেগ পিচৰ দাম বহুত হয় তোমাৰ ইয়াত লেগ পিচ কিমানকৈ দি আছা 10 টকা ন তো মই শুনিছোঁ বহুত ভাল পাৰ পিচ লেগ পিচ 10 টকাকৈ দি আছে আৰু কি আছে দেখুৱাই দিয়াচোন কি কি আছে আৰু এতিয়াতো শেষেই হ'ল অঁ এতিয়া চিকেন পকোৰা আছে আৰু বইল কণী আছে বইল কণী আৰু কি চাওমিন তাওমিন আছে নেকি চাওমিন শেষেই হ'ল চাওমিন শেষ হ'ল চাওমিন আৰু কিবা আৰুতো নাই শেষ হ'ল ন ঠিক আছে তোমাৰ নামটো কি আছিল বুলি ক'লা অজয় বৰাক ন তুমি এনে প্ৰশিক্ষণ ক'ৰবাত লৈছা নেকি এইবিলাক বনোৱাৰ ক্ষেত্ৰত মই বাহিৰত শিকি আহিছোঁ ঠিক আছে আগতেতো তুমি এনে ধৰ আজিকালিহে এনেকৈ দিছা ধৰা আগততো তুমি এনেই জাষ্ট চিম্পুল কৰি দিছিলা টেবুল এখনত এতিয়া অকণমান ডেভেলপ হৈছে তো মানুহৰ কেনেকুৱা সঁহাৰি পাইছা বহুত ন বহুত ভাল কৰিছা তুমি বহুত ভাল লাগিছে তোমাক আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰি যাব তো এনেকুৱাকৈ কৰি যাবা ঠিক আছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব দাদা চেনেলটো কি নাম আছিল গকুলBhaiti চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা ঠিক আছে বন্ধুসকল আপোনালোকে দেখিলে এইখন ৰেষ্টুৰেণ্ট নাম কি ৰাখিছা অজয় বৰাক ৰেষ্টুৰেণ্টখনৰ নাম কি দিয়া নাই নতুন এই ভাইটিজনৰ নাম হ'ল অজয় বৰাক তেখেতে বহুত কষ্ট কৰিছে তেখেতে বাহিৰত আছিলে আগতে তেখেতে বাহিৰত প্ৰশিক্ষণ লৈছে বাহিৰত কাম কৰিছিলে ইয়াত গাঁৱত আহি ৰেষ্টুৰেণ্টখন খুলিছে ইয়াত বহুত পপুলাৰ হৈছে বহুত ধুনীয়া ধুনীয়া আইটেম বনায় সকলোৱে ভাল পায় গতিকে আপোনালোকে এই ৰেষ্টুৰেণ্টখনক অকণমান আদৰ কৰিব আহিব সকলোৱে এই ৰেষ্টুৰেণ্টখন লোকেশ্যনটো মই জনাই দি আছোঁ ক'ত ওদালগুৰি জিলাৰ আপোনাৰ বৰেঙাজুলি বুলি কয় বৰেঙাজুলি গধূলি বজাৰৰ পৰা অকণমান সোমাব লাগে ইয়াতে অৱস্থিত যিটো আপোনাৰ বৰেঙাজুলি আপোনাৰ কলেজ ৰোডৰ পৰা খৈৰাবৰী যোৱা ৰাস্তা সেই ৰাস্তাৰ পৰা অকণমান মানে কি মেইন ৰোডৰ পৰা অকণমান সোমাই আহিলে পায় গতিকে আপোনালোকে এই ৰেষ্টুৰেণ্টখনলৈ চাব বিশেষ একো নকওঁ এই ভাইটিজনক অকণমান চাব মোৰ চেনেলৰ জৰিয়তে এই ভাইটিজনক অকণমান মই আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই টিল দেন বাই বাই